তৃতীয় পৰ্যায়ত ইতিমধ্যে বিভিন্ন জিলাৰ পৰা 30খন জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ প্ৰস্তুতিৰ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ জৰিয়তে 9খন বৃহৎ আৰু মজলীয়া জলসিঞ্চন আঁচনিৰ জৰিয়তে 1 লাখ হেক্টৰৰো অধিক কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ জাহাজু চলাই থকা হৈছে। অসমত বছৰটোৰ 12 মাহে কৃষিভূমিত পানী যোগান ধৰিবলৈ ব্যৱস্থা কৰিবৰ বাবে জিলাভিত্তিক ডিষ্ট্ৰিক্ট ইৰিগেশ্যন মাষ্টাৰ প্লানো ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। 2টা জিলাৰ বাহিৰে বেছিভাগ জিলাত এই কামবিলাক হৈছে। যিখিনি আঁচনিসমূহ পুনৰ্জীৱিত কৰা আৰু অধিক কাৰ্যক্ষম কৰাৰ বাবে বিভাগীয় উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা পৰিদৰ্শন কৰি বিবিধ ব্যৱস্থা হাতত লোৱা হৈছে। শেহতীয়াকৈ জলসিঞ্চন আৰু কৃষি বিভাগৰ মাননীয় মন্ত্ৰীৰ উপস্থিতিত কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়া আৰু মন্ত্ৰীসকলে মিটিং কৰি প্ৰত্যেক 2 মাহতে এটা মিটিং কৰি আমি বিষয়টো গম্ভীৰতাৰে লৈছোঁ যে কেনেকৈ কৃষক ৰাইজক উপকৃত কৰিব পাৰি। কিন্তু মই ধন্যবাদ দিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এক বিপ্লৱী কাৰ্যসূচী যিটো লোৱা গ'ল যে ধান ক্ৰয় কৰাৰ যিটো কাৰ্যসূচী হাতত লোৱা গ'ল, কৃষকে এতিয়া ধানৰ উচিত মূল্য পাইছে। এইকাৰণে খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে আৰু মই প্ৰত্যেকজন সদস্যক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বিধানসভাৰ মজিয়াত এই প্ৰস্তাৱটো উত্থাপন কৰিছে, য'ত নেকি কৃষি আৰু জলসিঞ্চনৰ গুৰুত্বটো আমি জানিবলৈ পাওঁ। অহা দিনবোৰত জলসিঞ্চন বিভাগে আৰু সক্ৰিয়তাৰে কাম কৰিব। পুঁজিৰ কোনো অভাৱ নাই। কেন্দ্ৰীয় চৰকাৰেও যথেষ্ট পুঁজি আগবঢ়াবলৈ ৰেডি আছে। মই ইতিমধ্যে ক'লোঁ 23টা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ তাত অনুমোদনৰ অপেক্ষাত আছে। 30খন প্ৰস্তাৱ বিভিন্ন জিলাৰ পৰা আমি আনিছোঁ। এই প্ৰস্তাৱখিনিও ইলেকশ্যনৰ পিছত অনুমোদন হ'ব। আৰু আপোনাক জনাব পাই মই সুখী হৈছোঁ যে জলসিঞ্চন বিভাগো কোল্ড চেণ্টাৰৰ জৰিয়তে যিখিনি কৃষকক আমি ডিপ টিউবৱেল দিছিলোঁ, প্ৰত্যেকজনৰ লগত 3 মাহৰ মূৰত এবাৰ কথা পাতে। কাৰোবাৰ যদি কিবা অসুবিধা আছে তেখেতসকলে আমাৰ হেল্পলাইন কল চেণ্টাৰত জনাব।